নমস্কাৰ প্ৰিন্স গগৈ চেনেললৈ সকলোলৈ স্বাগতম। এইটো মোৰ ফাৰ্ষ্ট ব্লগ, চ' কি কৰিম কি নকৰিম একো বুজি পোৱা নাই, ক'ৰ পৰা ষ্টাৰ্ট কৰিম ক'ত শেষ কৰিম একো বুজি পোৱা নাই। আজি মই ঘৰতে আছোঁ, আজি ৰেষ্ট লৈছোঁ। একচুৱেলি মোৰ ছানডে' মানডে' বুলি একো তেনেকুৱা দিন নাই যে কোনোবা দিনা অফ পাম। মই কাম কি কৰোঁ তোক কৈ আছোঁ পিছত। মোৰ উবেৰ আছে আৰু মই নিজে চলাওঁ গাড়ীখন। এইখন মোৰ গাড়ী, ৰ'দত শুকুৱাই থৈছোঁ, ধুব লাগিব। যোৱাকালি বৰষুণ দিছিলে, বহুত বোকা হৈ লাগি গৈছে, চ' এতিয়া মই গাড়ীখন ধুম। কলম কৰাৰ পাছত কিবা এটা এনেকুৱা এটা লুক আহিলে, ভাবিছিলোঁ কিবা এটা কৰিম, কিন্তু কৰোঁতে কৰোঁতে বাই মিষ্টেক এনেকুৱা কৰিব লগা হ'ল বাধ্যত পৰি। একো নাই, নিজৰ কেতিয়া আহি যাব নে কি কয়। ভাবি আছোঁ কি কৰোঁ। বাহিৰত গৈ থাকিলেও কেতিয়াবা লাগে আজি আৰাম কৰোঁ, আৰু যেতিয়া গোটেই দিনটো আৰাম কৰা দিনত ঘৰত থাকিব লগা হয় বৰ লাগে কিবা। যাওঁ গাড়ীখনকে ধুওঁগৈ। গাড়ী এখন চলাবলৈ খুব ভাল, কিন্তু মেইনটেইন কৰাটো বাপৰে, ধুওঁতে মজা ওলাই যায়। আৰু আমাৰবোৰ হ'ল কি কমাৰ্চিয়েল গাড়ী, আৰু এনেও গাড়ীবোৰ চফা হৈ থাকিলে চলাই ভাল লাগে। চৰি, গৰম উঠিছে, ফেনখন চলাই লৈছোঁ, অলপ ডিষ্টাৰ্ব কৰিব পাৰে। গাড়ীখন কি কৈ আছিলোঁ মই, চফা হৈ থাকিলে চলাই ভাল লাগে। আৰু আমাৰ যিহেতু কমাৰ্চিয়েল গাড়ী, তো মানুহে উঠিও ভাল পায়, তো সেই গতিকে লৈ গাড়ীখন চফা কৰি থাকিব লাগে। আৰু এনেও চফা কৰি থাকিব লাগে, হওক কমাৰ্চিয়েল হওক বা প্ৰাইভেট হওক, গাড়ীখনে আপোনাৰ লগ দিব, মানে বহুত দিন যাব আৰু। চ' এতিয়া ছেকেণ্ড পৰ্ব গ'ল, ফাইনেলি গাড়ী ধোৱা হৈ গ'ল। হালত বেয়া হৈ গৈছে।
মানুহে ভালকৈ গাড়ী নচলায় কিয়? আপুনি ভালকৈ চলালেও কিন্তু বেলেগে মাৰি থৈ যায়। উদাহৰণ দেখিলে, এই হুইল কেপখন তিনিচুকীয়া গৈছিলোঁ মই ভাড়া লৈ। এইডোখৰ কি জেগা? জেগাডোখৰ নামে পাহৰি থাকিলোঁ। বোকাখাট পাৰ হয় মানে ৰাস্তাটো ইমানেই বেয়া, হুইল কেপখন ক'ৰবাত পৰি থাকি গ'ল, গমেই নাপালোঁ। গা পা ধুই মই ৰেডি। এতিয়া মোৰ দুটা কাম আছে গাড়ীখনৰ। গাড়ীখনৰ এলাইনমেণ্ট ঠিক কৰিব লাগে আৰু এটা হেডলাইটৰ ডিপাৰৰ বাল্বটো ফিউজ হৈছে। এই দুটা কাম আছে, লগাব লাগে। তো তাৰ কাৰণে ওলাই যাম। তাৰ আগতে কিবা এটা খাই ল'ম। গাড়ী ধোৱাৰ পিছত বিচনাত পৰি আছিলোঁ। বিচনাত পৰোঁতে টোপনি গুচি গ'লোঁ। তো সাৰ পালোঁ, সাৰ পাই গা ধুলোঁ। গধূলিয়ে হ'ল অলমষ্ট। তো খাই লৈ ওলাই যাম। খাই লওঁ বুলি ক'লোঁ হয়, কিন্তু এতিয়া বাজি 5টা, খামনো কি? তো দিনৰে ভাত আছিলে, অকণমান মেৰামতি কৰিলোঁ। ৰাতিপুৱা ভাত আছিলে, পিঁয়াজ আৰু কণী দি ফ্ৰাই কৰি দিলোঁ আৰু এইপিনে একাপ গাখীৰ চাহ। তো মই ওলালোঁ। আমাৰ গলিটো সৰু, চব বেক কৰি ওলাব লাগে। এইটো আমাৰ ঘৰটো, কিন্তু ইয়াতে আকৌ চিধা কৰিব পৰা ছিষ্টেম নাই। লাইট লগোৱা হৈ গ'ল। এতিয়া যাওঁ, এলাইনমেণ্টটো মিলাই লওঁ। এলাইনমেণ্ট মিলোৱা হৈ গ'ল। এতিয়া ঘৰলৈ গৈ আছোঁ। যিটো জাম লাগিছে ৰাস্তাত, বাপৰে, গাড়ী চলাবলৈ কিবা অশান্তিয়ে লাগে। কামবোৰ শেষ কৰি ঘৰত পালোহি আৰু মোৰ ব্লগটো চাই কেনেকুৱা পালে জনাব। কিবা যদি ভুল হৈছে, ভুল মানে কি, ভুল হোৱাটো স্বাভাৱিক, আৰু কি কৰিব পাৰোঁ সেইটো আপোনালোকে জনালে ভাল পাম। তো আজি ইমানতে ৰাখিছোঁ। আশা কৰোঁ মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'খিনি ভাল পায়। এইটো প্ৰথম ব্লগ আৰু যিমান পাৰোঁ চেষ্টা কৰিম দি যাবলৈ। তো বাই বাই।